গুৱাহাটী তAjpৰ এক অসম যাত্ৰাৰ কাৰ্যসূচী। অসমৰ জাতীয়বাদী ধাৰাটোৰ অন্যতম প্ৰাণকেন্দ্ৰ বৌদ্ধিক ঐতিহ্যৰে চহকী উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীত আজি অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাৰ দলটো উপস্থিত হয়। আজি পুৱা জালুকবাৰীস্থিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ বিশ্ববৰেণ্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু মাল্যপ্ৰণৰ লগতে জাতীয় পৰিষদৰ নেতৃত্বই জাতীয় জীৱনৰ লগত জড়িত পুৰোধা ব্যক্তিসকলক শ্ৰদ্ধা নিবেদন কৰে। সোণাৰাম হাইস্কুল খেলপথাৰত সমবেত হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত পদব্ৰজে আগবাঢ়ে জাতীয় পৰিষদৰ সদস্য শুভাকাংক্ষী আৰু নেতৃত্ব। উপসভাপতি দুলু আহমেদ, ৰমেন মল্ল বৰুৱা, সাধাৰণ সম্পাদক জগদীশ ভূঞা, মুখ্যপাত্ৰ জিয়াউৰ ৰহমান, কেন্দ্ৰীয় কৃষক শক্তি সম্পাদক শান্তনু কলিতাকে ধৰি নেতৃবৃন্দ উপস্থিত থাকি কয় যে এক ঐক্যবদ্ধ অসমৰ হকে অসমৰ ৰাইজৰ স্বাভিমান আৰু খিলঞ্জীয়াৰ জাতি মাটি ভেটি ৰক্ষাৰ হকে গ্ৰহণ কৰা সংকল্পৰে আৰম্ভ কৰা এই যাত্ৰাক অসমৰ ৰাইজৰ সঁহাৰিয়ে সমৃদ্ধি কৰিছে। ঐতিহ্যমণ্ডিত সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ কৰা অষ্টম দিনৰ এক অসম যাত্ৰাৰ কাৰ্যসূচীত প্ৰায় সহস্ৰাধিক লোকে জাতীয় পৰিষদৰ নেতৃত্বক আদৰণি জনাই অংশগ্ৰহণ কৰে। এক অসম যাত্ৰাৰে ৰাইজৰ বুকুৰ মাজলৈ মনৰ সোঁমাজলৈ গৈ সুখ দুখৰ খবৰ পাবলৈ আমি চেষ্টা কৰিছোঁ। ৰাইজৰ মনৰ খিৰিকীৰে জুমি চাইছোঁ অসমৰ বাস্তৱ ছবিখন, এনেদৰে মন্তব্য কৰে জাতীয় পৰিষদৰ নেতৃত্বই। জ্যেষ্ঠ ব্যক্তিসকল, সন্মানীয় আই মাতৃ, বিভিন্ন দল সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, বিভিন্ন ৰাজনৈতিক দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, মই সকলোলৈকে আমাৰ দলৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। জ্যেষ্ঠ ব্যক্তি সকলোকে সেৱা জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি যি লক্ষ্য উদ্দেশ্য লৈ এই যাত্ৰা আৰম্ভ কৰিছোঁ, এই যাত্ৰাই সফলতা পায় অসমৰ মানুহৰ ভাল ভৱিষ্যতৰ কাৰণে, অসমৰ মানুহৰ মাজত সমন্বয়, একতা, ভাতৃত্ববোধ সৃষ্টি কৰিবৰ কাৰণে, অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িকতা, ঘৃণা, বিভাজন, সংকীৰ্ণতা নাইকিয়া কৰি এক অসম গঢ়িবৰ কাৰণে আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। সেইকাৰণে আমাৰ দৰ্শনটো এক অসম, ঐক্যবদ্ধ অসম। তাৰ লগে লগে অসমৰ মানুহক যাতে স্বাভিমান দিব পাৰোঁ, অসমৰ মাটিত যাতে অসমৰ মানুহৰ ভাষা, কৃষ্টি, সংস্কৃতি যাতে সুৰক্ষিত হয়, আমাৰ মাটি ভেটি যাতে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, আমাৰ প্ৰতিটো স্তৰৰ জনগণৰ সমস্যা, কৃষক, শ্ৰমিক, হালোৱা, সজোৱা, পদপথৰ ব্যৱসায়ী, মজলীয়া ঠিকাদাৰ, গাঁৱে ভূঞে সিঁচৰিত হৈ থকা জনজাতীয় জনগোষ্ঠীয় মানুহৰ বানপানী গৰাখহনীয়াত আক্ৰান্ত হৈ মাটি ভেটি হেৰুওৱা সকলো মানুহৰ সমস্যা যাতে সমাধান কৰিব পাৰোঁ আৰু এখন ভাল সুন্দৰ অসম যাতে গঢ়িব পাৰোঁ, সেই চিন্তাৰে এই যাত্ৰা স্বাভিমান দিবৰ কাৰণে অসমৰ মানুহক ক্ষমতাৰ বাঘ জৰি নিজৰ হাতত ৰাখিবৰ কাৰণে এই যাত্ৰা, তাৰ লগে লগে আমি যাতে অসমৰ মাটিত মৰ্যাদা সহকাৰে জীয়াই থকাৰ পৰিৱেশ হয়, আমি যাতে নিজৰ মেৰুদণ্ড পুনৰ শিৰ উচ্চ কৰি জীয়াই থাকিব পাৰোঁ, সেই লক্ষ্য লৈ অসমীয়া জাতীয়তাবাদৰ বৰ ভেটি শক্তিশালী আৰু সুৰক্ষিত কৰিবৰ কাৰণে আমি এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ আৰু আশা ৰাখিছোঁ সকলোৰে সহায় সহযোগিতাত এই যাত্ৰাই একক আৰু অনন্য মাত্ৰা পাব আৰু অসমৰ মানুহৰ প্ৰতিঘৰ মানুহলৈ, প্ৰতিগৰাকী নাগৰিকলৈ এটা অতি শক্তিশালী, শুভ, যোগাত্মক আৰু সমন্বয়ৰ বাৰ্তা প্ৰেৰণ হ'ব। এইখিনিকে কৈ সমবেত সদৌতি ৰাইজক মই শ্ৰদ্ধা সেৱা জনাই, নতশিৰে প্ৰণিপাত জনাই, সকলোৰে পৰা আশীৰ্বাদ হোৱাকে কামনা কৰি মই মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। ধুবুৰীৰ পৰা শদিয়ালৈকে অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা চলি আছে। এই যাত্ৰাৰ উদ্দেশ্য হ'ল এক অসম, ঐক্যবদ্ধ অসম। মধুপুৰ সত্ৰত গুৰুজনাৰ আশীৰ্বাদ লৈ এই যাত্ৰা আৰম্ভ হৈছে। আমাৰ এটাই কথা যে অসমত যি সাম্প্ৰদায়িকতাৰ নামত, জাতিৰ নামত ভেদভাৱ আৰম্ভ হৈছে, জাতিটোক ভাঙি চিঙি চুৰমাৰ কৰাৰ চেষ্টা কৰা হৈছে। এই ভাঙি চিঙি চুৰমাৰ কৰাৰ চেষ্টা, যি অপচেষ্টা, এই চেষ্টা প্ৰতিহত কৰি ঐক্যবদ্ধভাৱে অসমখনক ধৰি ৰখাৰ কাৰণে শান্তি সম্প্ৰীতি যাতে বিনষ্ট নহয়, তাৰ স্বাৰ্থত এই এক অসম যাত্ৰা আমাৰ সভাপতি লুৰিণজ্যোতি গগৈদেৱৰ নেতৃত্বত আৰম্ভ হৈছে। ই এক অৰাজনৈতিক যাত্ৰা। আমি দেখা পাইছোঁ সমাজখনত শেহতীয়াভাৱে শাসক পক্ষই হওক বা বিভিন্ন পক্ষই
মানে সাম্প্ৰদায়িকতাৰ নামত মেৰুকৰণৰ নামত জাতি জনগোষ্ঠীৰ মাজত ভাগ ভাগ কৰি অসমৰ মানুহবিলাকক চেডেলি ভেদেলি কৰি দিয়াৰ চেষ্টা কৰিছে। এক অসম যাত্ৰাৰ উদ্দেশ্য হ'ল এই যিটো অপচেষ্টা, আমি সকলোৱে জানো যে অসমখন এখন সম্প্ৰীতিৰ মিলনভূমি। গতিকে এই সম্প্ৰীতিৰ মিলনভূমি অসমত সদায় সকলো সম্প্ৰদায়, সকলো জাতি, সকলো জনগোষ্ঠী মিলাপ্ৰীতিৰে সহবাস কৰি থাকিব লাগিব। এই মিলাপ্ৰীতিৰ জৰিয়তে আমি অসমখনক আগবঢ়াই লৈ যাব লাগিব। এক অসম যাত্ৰা এক অৰাজনৈতিক যাত্ৰা। এই অৰাজনৈতিক যাত্ৰা হোৱাৰ কাৰণে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোক, আনকি দল মত নিৰ্বিশেষে সকলো পৰ্যায়ৰ মানুহে এই যাত্ৰাত অভূতপূৰ্বভাৱে সঁহাৰি জনাইছে। আমি যিটো আশা কৰিছিলোঁ সেই আশাৰ উপৰিও আশাতকৈ বেছি অভূতপূৰ্বভাৱে ৰাইজৰ সঁহাৰি আপোনালোক সকলোৱে দেখিছে। সমাজৰ বিভিন্ন স্তৰৰ মানুহ, সমাজৰ বিভিন্ন স্তৰৰ লোক, নাগৰিক এই যাত্ৰাত সমমৰ্মিতা প্ৰকাশ কৰিছে। আমি এই যাত্ৰা সফল কাম হ'ব বুলি আশা কৰিছোঁ। পুনৰ আমাৰ যি গুৰুজনাই দেখুৱাই যোৱা বাটেৰে অসমখনক ঐক্যবদ্ধভাৱে ৰাখি প্ৰগতিৰ দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিব পাৰিম বুলি এই যাত্ৰা আজি 7ম দিনত এইটোৱে অনুভৱ হৈছে যে আমাৰ যি যাত্ৰা আমি যিটো হিচাপত আৰম্ভ কৰিছিলোঁ সেই যাত্ৰা সফল কাম হোৱাৰ দিশত আগবাঢ়িছে। নিশান্ত বাগাৰিয়াৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট, গুৱাহাটী।